Hello everyone, welcome to my YouTube channel. আজি আপোনালোকে মোৰ থাম্বনেল চাই গম পাইছে মই আজি কিহৰ ৰেচিপি লৈ আহিছো আৰু মই আজি বনাব লৈছো পোলাও। আপোনালোকে বনাইছে বাৰু, মই কেনেকুৱা বনাও আপোনালোকৰ মাজত শেয়াৰ কৰিব লৈছো মোৰ ভিডিওটো। আৰু আজি ৰাতিত আমি পোলাও বনাম আৰু আপোনালোকে কোনে কোনে মানেকৈ পোলাওৰ লগত মাংস খাই ভাল নাপায়, মই এইটো লগত আলু মছলা তৰকাৰী এটা বনাই দেখুৱাম। প্ৰথমে ডেক্সিখনত মই লৈ লৈছো অলপ ৰিফাইন অইল, গোটা গৰম মছলা আৰু নিমখ দি দিছো আন্দাজ মতে। আপোনালোকে যিমান পাৰে পৰিমাণে সিমান নিমখ দিব। আৰু ডেক্সিটো ধুনীয়া কৰি উতলি গৈছে, পানীখিনি উতলি গৈছে আৰু এইখিনি মই চাউল ব্যৱহাৰ কৰিছোঁ জহা চাউল। আপোনালোকে ইয়াত যদি জহা চাউল নাথাকে আপোনালোকে বাসমতি চাউলো ইউজ কৰিব পাৰিব। মই কিন্তু ইয়াত জহা চাউল লৈছোঁ আৰু ভাতকেইটা ধুনীয়া হৈ গৈছে, 90% মান হৈ গৈছে। সেইকাৰণে মই এইটো পানীটো পেলাই দি ধুনীয়াকৈ চাকি ল'ম ভাতটো। আৰু আপোনালোকে বেছি নুফুটাব, যেন 90% আছে আৰু 10% বাতি আছে, এনেকুৱা টাইপত মই আপোনালোকে ৰাখি দিব। তেতিয়া পোলাও বনাওঁতে আৰু 10% সেইখিনিও হৈ যায়গৈ। সেইকাৰণে মই ইয়াত দি দিছোঁ কাজু আৰু কিচমিচ অলপ ঘিৰ মাজত ভাজি লৈছোঁ। আপোনালোকে ঘি থাকিলে ঘিৰ মাজত ভাজি ল'ব আৰু খাব মন ধুনীয়া হয় নহয়, চেণ্টটো ফ্লেভাৰো আলাদা হয়। ধুনীয়াকৈ এইখিনি মই কিচমিচ আৰু কাজুকেইটা ধুনীয়া ধুই পেলাই মই এতিয়া ঘি হালকা কৰি ৰঙা কৰি অলপ ভাজি লৈছোঁ। মোৰ এতিয়া উঠোৱা হৈ গ'ল। মই এতিয়া দি দিম ইয়াত ঘৰৰ খাটি গৰুৰ ঘি অলপ পৰিমাণে দিছোঁ, লাষ্টত মই আকৌ দিম। আৰু এইখিনি মই ঘি দি দিছোঁ অলপ পৰিমাণে, আপোনালোকে যিমান পাৰে ইমান ব্যৱহাৰ কৰিব। ফাৰ্ষ্টত মই অলপমানকৈ দিছোঁ, পিছত মই আকৌ দি দিম। আৰু মোৰ এইখিনি কিচমিচ আৰু কাজুটো ভাজা হৈ গ'ল, অলপ মানে ৰঙা কৰি ভাজি লৈছোঁ আৰু এইখিনি অলপমান ঘি দি দিছোঁ। এতিয়া মই বনাই উহাই ৰখা চাউলখিনি ভাতখিনি মই ইয়াতে এড কৰি দিম। এইখিনি আপোনালোকে দেখা পাই আছে মোৰ ধুনীয়া হৈ আছে। মই ফুৰণৰ কাৰণে মই এটা তেজপাতা দি দিম, ইয়াত তেজপাত এটা ব্যৱহাৰ কৰিছোঁ আৰু গোটা গৰম মছলা মই ইয়াত ব্যৱহাৰ কৰিম, ডালচেনি আৰু ইলাইচ লগতে দিম লং। এইকেইটাও মই ইয়াত তেজপাতৰ লগত দি পেলাই একেলগে ফুৰণ দি দিম আৰু অলপ ৰঙা হ'বৰ কাৰণে মই ৰাখি দিম। এয়া চাওক মই দি দিছোঁ অলপমান আৰু অলপমান ফুটিব দিছোঁ। বস্তুটো অলপ ৰঙা হ'লে চেণ্টটো ওলাব নহয়, তেতিয়া আপোনালোকে যিখিনি ভাত বনাই ৰাখিছে সেইখিনি দিব পাৰিব। আৰু ধুনীয়াকৈ ইয়াত ফুটি আছে দেখিছেনে। আৰু এইখিনি মই ডেক্সিটো আপোনালোকে দেখুৱাই এয়া চাওকচোন, ৰাইচকেইটা ইমান ধুনীয়া হৈ আছে। আৰু আপোনালোকে বেছি মই যেনেকুৱা কৈছোঁ 90% শুকাব আৰু 10% থাকিব, পূৰা ঝৰঝৰা হৈ আছে দেখিছেনে, এটা এটা গোটা গোটা হৈ আছে। মই ডেক্সিৰ পৰা ভাতকেইটা ওলাই দিছোঁ। আপোনালোকে এনেকৈ ডেক্সিত নাৰাখি লাগিলে কিবা চাকনি থাকিলে ডাঙৰ কিবা থাকিলে তাতো মই আপুনি পানী পেলাই ধুনীয়াকৈ ৰাখিব পাৰিব। আৰু এইখিনি মই এড কৰি লৈছোঁ গোটেইকেইটা আৰু অলপমান হালধি দিছোঁ ওপৰফালে। আপুনি উহাবৰ সময়তে হালধি দিব পাৰিব, কিন্তু কালাৰটো ইমান পাৰফেক্ট নাহে, সেইকাৰণে মই ওপৰত কেঁচা হালধি ব্যৱহাৰ কৰিছোঁ, অলপমান দি দিছোঁ কালাৰৰ কাৰণে। আৰু ধুনীয়াকৈ লাহে লাহে মই লাৰি লৈছোঁ ইয়াত। আৰু কেৰাহীটো অলপ সৰু হৈ গৈছে, মই আধা কেজিমান চাউল লৈছোঁ ইয়াত, আধা কেজি চাউলৰ বনাইছোঁ। আপোনালোকে যিমান খায় সিমানে বনাব, মই আপোনালোকক অলপ বনাই দেখুৱাইছোঁ। আৰু আজি আমাৰ ডিনাৰত এইটোৱে মই বনাইছোঁ। আৰু লাহে লাহেকৈ মই দি পেলাই চাওক ওপৰৰ ফালে কাজু কিচমিচ ভাজি থোৱাখিনি মই দি দিছোঁ আৰু ধুনীয়া কৰি লাৰি দিছোঁ। আকৌ অলপ লাহে লাহে কৰি লাৰি দিছোঁ। আপোনালোকে কোনে কোনে মোৰ ভিডিঅ' দেখি ভাল পায় প্লিজ লাইক কৰি দিব, মোৰ ভিডিঅ'টো ভাল লাগিলে কমেণ্টত জনাব আৰু মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাব হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়া আকৌ নতুন নতুন ভিডিঅ' পাব মোৰ চেনেলত। মই সদায়ে কুকিং ভিডিঅ' দিওঁ আপোনালোকৰ মাজত, যিহে ঘৰত ৰন্ধা বঢ়া কৰোঁ তাকে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আৰু স্পেচিয়েল একো নহয়, কিবা স্পেচিয়েল হ'লে সেইটোও আপোনালোকে শ্বেয়াৰ কৰোঁ। বেলেগকৈ মই একো নবনাওঁ, মই 3 টাইম যিবিলাক বনাওঁ ঘৰত ৰন্ধা বঢ়া এইবিলাকে আপোনালোকে দেখুৱাম। আৰু মোৰ ইয়াত মানে আপোনালোকে কথা পাতোঁতে চাওকচোন পোলাওকেইটো অলৰেডি হৈয়ে গৈছে, ইমান হৈছে। মই লাষ্টত এতিয়া কি কৰিম জানানে, আৰু গেছটো বহুত লেতেৰা হৈ যায়, মাজে মাজতে মচিব লাগে। আৰু মই এইটো লাষ্টত এড কৰিম চামুচ, ডাঙৰ চামুচৰে চামুচ চেনি। আপুনি পোলাওত বনালে একে নাপাহৰিব চেনি দিবলৈ, চেনি দিলে পোলাওটি খাব বহুত টেষ্টি হয়, এবাৰ বহুত ভাল লাগে। মই ডাঙৰ চামুচৰে চামুচমান চেনি ব্যৱহাৰ কৰিছোঁ। এইখিনি চেনি দি মই আকৌ লাৰি দি দিম, লাৰিকৈ ধুনীয়া কৰি আকৌ দি দিম, মিক্স হৈ যায় আৰু পোলাওটো খাব বহুত ধুনীয়া হয়। আৰু চাওকচোন পূৰা ঝৰঝৰি হৈ আছে, চাওকচোন গোটা গোটা হৈ আছে চাউলকেইটা।
আৰু ইমান ধুনীয়া হৈ আছে দেখিছা। এই লাইটটো আছে যে লাইটৰ কাৰণে আপোনালোকে কালাৰটো গম নাপায় বাৰু, বগা বগা অলপ দেখি আছে। মই লাষ্টত ওচৰত আনি দেখুৱাম পোলাওকেইটা। মই যেতিয়া চাৰ্ভ কৰিম এটা ডেক্সিত মই ইয়াৰ কেৰাহীৰ পৰা নমাই পেলাই ডেক্সিত ৰাখিম, কিয় কেৰাহীত মই আকৌ বনাব লৈছোঁ আলু মছলা। এনেকুৱা পোলাওৰ লগত আপোনালোকে মাংসও খাব পাৰিব, কিন্তু আজি মই আলু মছলা বনাইছোঁ। ঘৰৰ মাংস মানে সকলোৱে ভাল নাপায়, আলু মছলাটো সকলোৱে ভাল পাব, সেইকাৰণে আলুৰ দম বুলি ক'ব পাৰে, আলু মছলা কৰিব পাৰিব। মছলা কৰি বনাইছোঁ আৰু মোৰ এইখিনি পোলাওটো অলৰেডি হৈ গ'ল। এতিয়া মই এটা ডেক্সিত চাৰ্ভ কৰি ল'ম, আপোনালোকে চাই থাকিব আৰু কালাৰটো কেনেকৈ আহে আপোনালোকে দেখুৱাম। আৰু এই চাওক ধুনীয়া হৈ গৈছে, ইমান গোন্ধ ওলাইছে নহয়। আৰু এই ডেক্সিত চাৰ্ভ কৰা হৈ গৈছে, চাওক ইমান ধুনীয়া হৈছে ন কালাৰটো, আৰু চাব একেবাৰে খাবই ভাল লাগিব। আৰু এই কালাৰটো চাইছেনে বাৰু, ইমান ধুনীয়া হৈছে। মইতো ভাবিছোঁ বনাই এতিয়াই খাই ল'ব। আৰু এইখিনি আলু মছলাৰ বাবে ডাঙৰ চাইজৰ এটা আলু লৈ লৈছোঁ, আৰু পিঁয়াজ আৰু এটা তেজপাত, আৰু এইখিনি মছলা কৰি লৈছোঁ। টমেটো, কেঁচা জলকীয়া, আদা, নহৰু, পিঁয়াজ পেষ্ট কৰি লৈছোঁ। আৰু আলুকেইটাক ধুনীয়াকৈ মই তেলেৰে দি চম্বাচা পিঁয়াজৰ লগত দি পেলাই আলু মছলাকেইটা বনাই লৈছোঁ। আৰু মই প্লেটত চাৰ্ভ কৰিছোঁ। আৰু এই মোৰ পোলাও বাচন্তি পোলাও লগত আলু মছলাৰ তৰকাৰী হৈ গৈছে। আজি মোৰ ভিডিঅ'টো ইমানতে শেষ।